বন্ধুসকল আপোনালোকে মোবাইল দলিওৱা খেলৰ বিষয়ে শুনিছিলনে? আৰু আপোনালোকে জানেনে সৰু সৰু শিশুবিলাকে 4 মাহ নোহোৱালৈকে তেওঁলোকৰ নিমখৰ সোৱাদ নাপায়। বন্ধুসকল যদি নাজানিছিল তেতিয়াহ'লে একো নহয়। আজি মই এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ ওলাইছোঁ। সেইকাৰণে বন্ধুসকল মোৰ এই ভিডিঅ'টো ক'তো নাযাব। ব'লক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 11 কুকুৰৰ মানুহতকৈ স্মেল কৰা শক্তি বহু বেছি, নহয়নে বন্ধুসকল? কিন্তু আপোনালোকে জানেনে কুকুৰৰ স্মেল কৰা শক্তিটো মানুহতকৈ কিমান বেছি? যদি নাজানে কোনো কথা নাই, মই সেইটোৱে ক'বলৈ গৈ আছোঁ। কুকুৰৰ মানুহতকৈ 10,000 গুণে বেছি স্মেল কৰা শক্তি আছে। মানে কুকুৰবোৰে মানুহতকৈ 10,000 গুণে বেছি স্মেল কৰিব পাৰে। ফেক্ট নম্বৰ 10 আপোনাৰ মোবাইলত চাগে আপুনি এটা লক নিশ্চয় থয় আৰু সেই লকটো আপুনি আনলকো কৰে আৰু আপুনি দিনটোত কেইবাৰ আনলক কৰা আপোনাৰ হিচাপ নোহোৱা হৈ যায়, হয়নে বন্ধুসকল? কিন্তু মই আজি আপোনালোকক ক'বলৈ গৈছোঁ আপুনি মোবাইলটো এদিনত কিমানবাৰ আনলক কৰে। হয়নে বন্ধুসকল আচৰিত আপোনালোকে? এইবাৰ শুনক কিমান আনলক কৰে। বেছিভাগ মানুহে প্ৰায় 110 বাৰ নিজৰ মোবাইলটো আনলক কৰে এদিনত। ফেক্ট নম্বৰ 9 বিশ্বৰ বেছিভাগ ধৰ্মৰ মানুহে নিজৰ য'ত মানে পূজা প্ৰাৰ্থনা কৰে বা সেয়ে আৰু মন্দিৰ মছজিদ চাৰ্চৰ নিচিনা ঠাইবোৰত স্পেচিয়েল টাইম বা এটা স্পেচিয়েল দিনত যায় প্ৰাৰ্থনা কৰিব বা তেওঁলোকৰ দোৱা কৰিব। কিন্তু বিশ্বৰ এটা ধৰ্ম আছে যোনটো ধৰ্মৰ মানুহবোৰে নিজৰ টেম্পলত তেতিয়াই যায় যেতিয়া তেওঁলোকৰ টাইম পায়। সেই ধৰ্মটো হ'ল বুদ্ধিষ্ট ধৰ্ম। তেওঁলোকে যেতিয়া টাইম পায় তেতিয়াই তেওঁলোকৰ মন্দিৰলৈ যায়। ফেক্ট নম্বৰ 8 মিঠা খাই বহুত ভাল লাগে, নহয়নে বন্ধুসকল? কিন্তু যদি এনেকুৱা হয় আমি যদি মিঠাৰ সোৱাদটোৱে নেপাওঁ, এইবাৰ ফেক্টটো শুনক। এইটো মানুহৰ লগত নহয়, কিন্তু মেকুৰীবোৰ যে আছে ডাঙৰ মেকুৰীবোৰ, সেইবোৰে মিঠাৰ সোৱাদটোৱে নাপায়। হয় বন্ধুসকল, ঠিকে শুনিছে, তেওঁলোকে মিঠা মানে কি চাগে গমেই নাপায়। ফেক্ট নম্বৰ 7 বন্ধুসকল আপোনালোকে ফুটবল, ক্ৰিকেট আৰু বহুত ধৰণৰ খেলৰ বিষয়ে চাগে শুনিছে। কিন্তু বন্ধুসকল ফিনলেণ্ডৰ এখন এনেকুৱা অফিচিয়েল খেল আছে যোনখন খেলৰ বিষয়ে জানিলে আপুনি হয়তো চক খাব। সেই অফিচিয়েল খেলখন কি জানেনে বন্ধুসকল? মোবাইল দলিওৱা খেল। হয় বন্ধুসকল, ফিনলেণ্ডত এখন এনেকুৱা স্পৰ্টছ আছে, অফিচিয়েল স্পৰ্টছ, যোনখনত মোবাইল দলিয়াব লাগে। ফেক্ট নম্বৰ 6 বন্ধুসকল আপোনাৰ মোবাইলত চাগে ব্লুটুথ আছে আৰু আপুনি হয়তো সেইটো ইউজো কৰে, কিন্তু আপোনালোকে হয়তো নাজানে যে সেই ব্লুটুথ নামটো ক'ৰ পৰা আহিছে। যদি নাজানেও তেতিয়াহ'লে কোনো কথা নাই, মই আজি সেইটো আপোনালোকক ক'বলৈ গৈ আছোঁ। ব্লুটুথ নামটো ডেনমাৰ্কৰ ছেকেণ্ড কিং, যাৰ নাম কিং হাৰাল্ড ব্লুটুথ। এই কিং হাৰাল্ডৰ যোনটো উপাধি ব্লুটুথ, সেই ব্লুটুথ উপাধিটোৰ পৰাই এই ব্লুটুথ নামটো আহিছে। ফেক্ট নম্বৰ 5 মেকুৰীয়ে মিউ বুলি মতা চাগে আপোনালোক সকলোৱে শুনিছে, কিন্তু আপোনালোকে হয়তো নাজানে এই মিউ বুলি যে মাতে, সেই মতা কাৰণটো কি? তেওঁলোকে এটাৰ লগত কমিউনিকেট কৰে নে কিবা আন কিবা? যদি নাজানে বন্ধুসকল মই কৈছোঁ শুনক। মেকুৰীবোৰে এটাই আনটোৰ লগত কমিউনিকেট কৰিবলৈ নহয়, এটাই মেকুৰীয়ে যেতিয়া মানুহক দেখে মানুহৰ লগত কমিউনিকেট কৰিবলৈ মিউ শব্দটো ব্যৱহাৰ কৰে। ফেক্ট নম্বৰ 4 ঘোঁৰাবিলাকে থিয় শুই দিব পাৰে। হয় বন্ধুসকল, তেওঁলোকে থিয় হৈ আছে, থিয় চকুটো মুজিল আৰু তেওঁলোকৰ টোপনি আহি যায়। ঘোঁৰাবিলাকে বেছিভাগ ঘোঁৰাই তেনেকৈ শুৱে, কিছুমানে শুই কিনেও শুৱে, কি বুলি কওঁ আৰু সেই আপুনি যি বুজিছে, শুই কিনেও শুৱে, সেনেকুৱাই আৰু। বন্ধুসকল লোক শব্দটোৰ মিনিং কি? হয় আপোনালোকে ক'ব চোৱা, আৰু যদি মই সুধোঁ চি শব্দটোৰ মিনিং কি, আপোনালোকে তেতিয়াও ক'ব চোৱা।
বন্ধুসকল এই শব্দটোৰ দুটা মিনিং যেনেকৈ আছে এনেকুৱা বহু শব্দ এনেকুৱা থাকে এটা মিনিঙৰ দুটা তিনিটা শব্দ কিন্তু ফ্ৰেঞ্চ ভাষাটোৰ এনেকুৱা এটা শব্দ আছে যোনটোৰ 17টা মানে এনেকুৱা এটা মিনিং আছে যোনটোৰ 17টা বেলেগ বেলেগ শব্দ আছে সেই মিনিংটোকে বুজাবলৈ সাৰেণ্ডাৰ মিনিংটো বুজাবলৈ 17টা বেলেগ বেলেগ শব্দ আছে সাৰেণ্ডাৰ মিনিংটো বুজাবলৈ ফ্ৰেঞ্চ ভাষাত ভাগ নম্বৰ 2 এটা সৰু শিশুৱে তাৰ 4 মাহ নোহোৱালৈকে সি নিমখৰ সোৱাদ নাপায় বন্ধুসকল ঠিকে শুনিছে যেতিয়া তাৰ কিডনীৰ ডেভেলপমেণ্টৰ লগতে যেতিয়া কিডনীয়ে ছডিয়াম প্ৰচেছ কৰিব ধৰে তেতিয়াহে শিশুটিয়ে নিমখৰ সোৱাদটো পায় এনেহ'লে তেওঁ তাৰমানে 4 মাহ হোৱালৈকে নিমখ খোৱালেও নোখোৱাইতো সেই বুলি খোৱালেও নিমখৰ সোৱাদটো নাপাব ভাগ নম্বৰ 1 পৃথিৱীত যিমান মানুহৰ টয়লেট আছে তাতকৈ বেছি মানুহৰ স্মাৰ্টফোন আছে হয় বন্ধুসকল ঠিকে শুনিছে পৃথিৱীত মানে টয়লেটে নালাগে কিন্তু স্মাৰ্টফোনটো প্ৰথমতে লাগে সেনেকুৱা ধৰণৰ কিন্তু বন্ধুসকল আপোনালোকে কওকচোন প্ৰথমতে আমাক স্মাৰ্টফোন লাগে নে টয়লেট লাগে বন্ধুসকল আজিৰ বাবে যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কৰিব আৰু মোৰ কোনটো ফেক্ট বেছি ভাল লাগিল প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ' প্ৰথমে চাবৰ কাৰণে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন বাটনটো অন কৰি দিব